মই পোনপ্ৰথমে আমাৰ জিলা প্ৰশাসন লগতে আমাৰ অসম চৰকাৰলৈ মই ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ এই প্ৰগ্ৰামটো যিহেতু আমাৰ ৰৌতা চাৰিআলি জে পি হাজৰি মেমৰিয়েল হাইস্কুলত যিটো দিলে তাৰ কাৰণে মই আমাৰ জিলাৰ তৰফত আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ আৰু আমি খুব ভাগ্যৱান কাৰণ আমি এই প্ৰগ্ৰামটো আমাৰ ইয়াত পাবলৈ আমি নিজকে ভাগ্যৱানো ভাবিছোঁ কাৰণ আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীসকল এতিয়া আমাৰ ইয়াতে যিটো গ্ৰীষ্মকালীন যিটো বন্ধৰ সময় এই বন্ধৰ সময়ত যিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰত এনে প্ৰায় বহি থাকে হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিকালি আমাৰ পেৰেণ্টছসকলে যথেষ্ট জাপি দিয়ে টিউশ্যনৰ পৰা আদি কৰি লৈ পেলাই বহুতখিনি কামত নিয়োজিত কৰে কিন্তু ইহঁতৰ আমাৰ যিটো সৰু সৰু ল'ৰা ছোৱালী ইহঁতৰ তাৰমানে এতিয়া ব্ৰেইন আৰু যিটো ফিজিকেল ফিটনেছ সেইটো ফ্লেক্সিবল নিচিনা তেওঁলোকে এতিয়া যিমান লোড দিয়ে সেই লোডটো তেওঁলোকে সহায় কৰিব বা তেওঁলোকে সেইটো কৰি যোৱাৰ সামৰ্থ্যও তেওঁলোকৰ তাত আছে গতিকে মই ভাবিছোঁ আমাৰ এই যিটো কৰ্মশালা দিছে এই 15 দিন হ'লেও এই 15 দিনতে মিউজিকৰ যিটো বা ডান্সৰ যিটো আৱেগিক যিটো কিবা এইটো তেওঁলোকে এই 15 দিনৰ ভিতৰত তাত সোমাব আৰু তেওঁলোকে সেই 15 দিনৰ যিটো কৰ্মশালাৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱন গঢ়ি তোলাত তেওঁলোকে যথেষ্ট সহায় কৰিম বুলি মই অনুভৱ কৰিছোঁ হয় যিটো আমাৰ বড়ো বা অসমীয়া যিটো আমাৰ কালচাৰ তাৰ ভেৰাইটিছ আমাৰ হেৰি আছে ডেন্স আছে তাৰ ভিতৰত যিটো বিহু ডেন্স যিটো ইয়াত দিছে এইটো নেশ্যনেল এটা ডেন্স হয় আকৌ বড়ো বাগৰুম্বা যিটো দিছে এইটো নেশ্যনেল এটা ডেন্স হয় গতিকে এই দুটা ডেন্স আমাৰ গভৰ্ণমেণ্টৰ পৰা যিটো ছিলেকশ্যন কৰি দিয়া হৈছে এইটো খুব প্ৰশংসনীয় পদক্ষেপ মই তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনক আকৌ ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ এই দুটা যিটো ডেন্স এই ডেন্সটো অলৰেডি মানে ইণ্টাৰনেশ্যনেল কিবা পৰ্যায়ত তেওঁলোকে স্থান পোৱা হেৰি হয় গতিকে তেনেকুৱাকৈ আজিকালি মানুহ তেনেকুৱাকৈ ফ'ল' কৰে আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলেও সেইটোৱে ফ'ল' কৰিব আৰু ঠিক তেনেদৰেই তেওঁলোকে জীৱনত তেওঁলোকে আগুৱাই যাব পাৰিব আজি কিমান কেইগৰাকী ছাত্ৰ ছাত্ৰী আজি আমাৰ যিটো এই প্ৰগ্ৰাম যিটো উদ্যোক্তা তেখেতসকলে জনোৱা অনুযায়ী ইয়াতে খুব সময় তেনেকুৱা তেওঁলোকে নাপালে তথাপি যিহেতু তেওঁলোকৰ এটা নেটৱৰ্ক এটা আছে মিউজিক স্কুল তেখেতলোকৰ এটা আছে স্কুল বন্ধ হৈ পৰাৰ কাৰণে অলপ অসুবিধা হ'ল আজি মোটামুটি প্ৰায় 50-60 তেনেকুৱা ষ্টুডেণ্ট আমি পাবলৈ সক্ষম হৈছোঁ হয়তো অনাগত দিনত কালি পৰহি হয়তো ইয়াতকৈ বেছি ষ্টুডেণ্ট পাম বুলি আমি আশা কৰা